অসমবাসী ৰাইজ কি খবৰ সকলে আশা কৰোঁ সকলো ভালে আছে আমাৰো ভালে তো আমি আছিলোঁ আগৰ ভিডিঅ'ত দেখিব পাইছিলোঁ আৰাধ্যা তো ইয়াৰ পৰা একদম ৰাম মন্দিৰ বাই বাই দি ৰামনগৰী বাই বাই দি তো এতিয়া আমি গৈ আছোঁ পূৰা আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল তো কেদাৰনাথ যাত্ৰা খোজকাঢ়ি তো আমি এতিয়া দেখিব পাইছে পংকজো আছে ভাস্কৰো আছে তো আমি খোজকাঢ়ি ইয়াৰ পৰা একদম ষ্টাৰ্ট কৰি দিছোঁ তো গৈ আছোঁ এনেকৈ তো গৰমটো দেখিব পাইছে গৰম কেনেকুৱা দি আছে তো ব'লা গৈ থাকোঁ যি পাৰোঁ তোমালোকক দেখুৱাই গৈ থাকিম তো আজি ভিডিঅ'টো ইমানৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ তো ব'লা গাইছ গৈ থাকোঁ অলপ দূৰ পাই গ'লোহে যিহেতু ব্ৰেকফাষ্ট কৰা হোৱা নাছিলে তো ব্ৰেকফাষ্টটো কৰি লওঁ পঢ়ি অহা নাই বাৰু পঢ়িটো দিব তো এইটো হৈছে লচ্ছি তো দেখিব পাইছে তো ইয়াৰ পৰা ব্ৰেকফাষ্টটো কৰি লওঁ কৰি লৈ পেলাই আগত গৈ আছোঁ দেখুৱাই থাকিম কি কি পাৰোঁ তো চাই থাকিম অলপ দূৰ পাই গ'লোহি গাইছ তো মানে গৰমটো কি কম আৰু দেখিছাই ন ৰ'দ কেনেকুৱা দি আছে তো লক্ষ্ণৌ আছে ইয়াৰ পৰা একদম 140 কিলোমিটাৰ তো গৈ আছোঁ এনেকৈ তো অলপ পানী লগা হৈ আছে গা ভালো নহয় তো সেইকাৰণে পূৰা একদম ছাতি তাতি লৈ কিনে লগত আহি আছোঁ ব'লা গৈ থাকোঁ আগলৈকে যি পাৰোঁ দেখুৱাই গৈ থাকিম আহি একদম পাই গ'লোঁ পূৰা মেইন চাৰিআলি এয়া বেক চাইডে দেখিব পাই আছে পূৰা চাৰিআলি আছে তো আমি এনেকৈ গৈ আছোঁ তো এইফালেদি আমি গৈ আছোঁ এতিয়া পূৰা লক্ষ্ণৌ কাৰণে তো গৈ থাকোঁ ব'লা গাইছ সিহঁতেও পূৰা ব্লগ বনাই গৈ আছে মানে তো গাড়ী হৰণ কি শুনিবা ৰ'দ কি চাবা গৈ থাকোঁ ব'লা আগলৈকে এনেকৈ ব'লা গৈ থাকোঁ আহি বস্তু এটা দেখা পালোঁ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এই যে চক একদম পূৰা হনুমানজী তো এইবিলাক মানে দেখি বহুত ভাল লাগে যিসকলে বনাইছে বহুত ভাল বনাইছে তো এইফালে এয়া খুটা চোৱা গাইছে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম এয়াও এটা চোৱা এয়া চোৱা ব'লা গৈ থাকোঁ আগলৈকে আৰু যি পাৰোঁ দেখুৱাই গৈ থাকিম ব'লা आपको एक वस्तु देखा लो है जय जगन्नाथ उड़ीसा उड़ीसा नहीं हम लोग आसाम से है आसाम से दिसपुर हाँ हाँ हाय ब्लॉगिंग बना रहा है ब्लॉग बना रहा है ब्लॉगिंग वाओ नाइस टू मीट यू ब्रदर जय हिंद जय हिंद এইফালে এয়া দেখিব পাইছে পুৰা একদম বৰুণ দেৱতা তো যেতিয়া चैनल बताओ मेरा माधुर्य बड़ा बोल के हिंदी है हिंदी है हाँ नहीं हम लोग अपने ही भाषा में बनाते हैं आसामीज में है आसामीज में है ओके हिंदी में ही बनाता है কি কম আৰু ৰ'দ দেখিছানে বাৰু তো ছাতি লৈ আহি আছোঁ পূৰা উপায় নাই ব'লা গৈ থাকোঁ এনেকৈ ৰ'দ দেখিছানে ঘামি মেলি অৱস্থা নাই ব'লা গৈ থাকোঁ এই পেইণ্টিং কিন্তু বহুত ধুনীয়া কৰিছে গাইছ বহুত ভাল লাগিছে দেখি পেলাই তো বেক চাইডে পংকজ আৰু ভাস্কৰ আহি আছে দেখিব পাই চাই তেহেঁত দুটাও আহি আছে মানে কি হৈছে ই এইকেইদিন ৰেষ্ট লৈ দিলে যে তো সেইকাৰণে খোজকাঢ়িব পৰা নাই একো নাই অলপ দূৰ যোৱাৰ পিছত আকৌ আহি যাব ব'লা গৈ থাকোঁ আগলৈকে আৰু যি পাৰোঁ দেখুৱাই গৈ থাকিম ব'লা একদম পূৰা ফাইনেলি পাই গ'লোহি এইফালে দেখিব পাইছে ৰাম মন্দিৰলৈ যোৱা গেট তো হেৰি দিলোঁ গেট দিয়াৰ পৰা অলপ দূৰ আছে পংকজ ভাই ৰ'দ কেনেকুৱা एकदम टीका फटा ৰ'দ গাইছ তো এয়া দেখিব পাইছে ভিতৰলৈ যোৱা গেট তো ইয়াৰ পৰা একদম এতিয়া ওলাই দিলোঁ তো ব'লা আগলৈকে গৈ থাকোঁ তো আহি অলপতো পাই গ'লোহি তাৰপৰা আমি মানে 20 কিলোমিটাৰমান আহিলোঁ তো ৰ'দটো দেখিব পাইছে গাইছ ৰ'দটো কেনেকুৱা দি আছে তো এইফালে এবাৰ ৰ'দটো চোৱা ৰ'দ পূৰা দি আছে ৰ'দ তো সেইকাৰণে এইকণতে অলপ গছৰ তললৈ বহি দিছোঁ যিহেতু ক'তো ৰখিবলৈ জেগা নাই গাইছ তো অলপ দূৰ আহি ইয়াতে অলপ দেৰি বহিছোঁ তো ওলাই যাম আকৌ অলপ লাহে লাহে অকণ দেৰি বহি দিছোঁ পূৰা ভাগৰ লাগিছে আৰু গৰমৰ কাৰণে তো অলপ দেৰি ইয়াতে পূৰা বেগ চেগ দেখিছে বেগ চেগ থৈ দিছোঁ সিহঁতিও বহি আছে ইয়াতে তো ওলাই দিম আকৌ লাহে লাহে তো ব'লা গৈ থাকোঁ আকৌ তো চাই থাকিবা তো আমি যিখিনি ঠাইত বহি আছিলোঁ তাৰপৰা 5 কিলোমিটাৰমান আহিলোৱে তো এবাৰ ৰ'দটো চোৱা নাই গাইছ কি ৰ'দ দিছে তো পূৰা গৰম উঠিছে তেওঁ গৈ আছোঁ আগলৈকে বেক চাইডে পংকজ ভাই চাইডত ভাস্কৰ গৈ আছোঁ পূৰা একদম এনেকৈ গৰমত পূৰা হালত বেয়া হৈ গৈছে গৰমটো দেখিব পাইছাই তো ব'লা গৈ থাকোঁ আগলৈকে এই বহুতো পাই গ'লোঁ মানে 35 কিলোমিটাৰমান আহিলোৱে তো
এতিয়া গৈ আছোঁ এনেকৈ বহুত বেছি ভোকো লাগিছে টাইমো হৈ গ'ল এতিয়া তো এইপিনে গৈ আছোঁ এনেকৈ সিহঁতি দুটা আগত গৈ আছে মই বেগত তো চাই লওঁ ক'ৰবাত হোটেল পাওঁ নে নাপাওঁ এতিয়ালৈকে একো পোৱা নাই বাৰু তো গৈ থাকোঁ আগলৈকে তো ব'ল আগাইছ গৈ থাকোঁ তো আহি পূৰা একদম অলপ দূৰ পাই গ'লোঁ এয়া দেখিব পাইছে সূৰ্য দেৱতাৰ পাৱাৰ গাইছ এয়া তো যিহেতু বহুত ভোকো লাগিছে ইয়াতে দোকানো পোৱা নাই হাইৱে ছাইডত ক'ত দোকান পাম গাইছ এনেকুৱা পূৰা হাইৱে তো গৈ আছোঁ পূৰা ৰ'দটো মূৰতে লৈ বেক চাইডে ভাস্কৰ আগৰ চাইডে পংকজ তো ব'লা গৈ থাকোঁ আগলৈকে যি ঘৰ দেখুৱাই গৈ আহি পাই গ'লোঁ পূৰা একদম হোটেল এখন তো ইয়াতে দেখিছে পূৰা একদম অৱস্থা বেয়া হৈ গৈছে এইফালে পাৱাৰ চোৱা তো ইয়াতে যাওঁ তো কি পাওঁ মানে কি চাই লওঁ তো ব'লা ভিতৰলৈ আমি একদম হোটেলখনৰ ভিতৰত আহি গ'লোঁ মেনু চাই আছোঁ যিহে দাম মানে কি ক'ম আৰু সেই দামটো কেনেকুৱা এতিয়া প্লেন ৰাইচ ল'ব লগা হ'লে 70 টকা ফুল 100 টকা আৰু যদি প্লেনডাল লওঁ তেন্তে 109 টকা এক প্লেটৰ দাম কি ক'ম আৰু দামটোৰ কথা কি ক'ম এইফালে পূৰা বহি আছে পূৰা একদম মাথা বিষ হৈ গৈছে কি ক'ম যিহেতু আমি ঘৰৰ ভিতৰতে চচমা পিন্ধিব লাগিব তো আমি সেইফালে সেই বাহিৰত বহিব লৈছিলোঁ তো দাদাজনে ক'লে যে কি মানে তোমালোক ভিতৰত বহা ভিতৰত বেছি লাগি আছে তো আমি ভিতৰতে বহি আছোঁ এতিয়া তো চাই লওঁ যিটো অৱস্থা হয় সেইটোকে খাই মেলি আকৌ ওলাই দিম চাই দিবা লাগিব তো যিহেতু আমাৰ একদম খোৱা বোৱা হৈ গ'ল আহি আছোঁ এইফালে তো এতিয়া টাইম হৈ গ'ল 6টাই বাজিব হ'ল তো চাই লওঁ কিমান দূৰলৈকে যাব পাৰোঁ তো সেয়া বেক চাইডে দেখিব পাইছে পংকজ ভাই আৰু ভাস্কৰ আহি আছে তো ব'লা গৈ থাকোঁ কিমান দূৰলৈকে যাব পাৰোঁ দেখুৱাই গৈ থাকিম চাই থাকিবা ভিডিঅ'টো আপোনালোকে দেই তো আহি বহুতখিনিয়ে পাই গ'লোহি এতিয়া টাইম হৈ গ'ল 6:21 গৰম উঠি আছে এতিয়াও তো এইপিনে দেখিব পাইছে পূৰা একদম এতিয়ালৈকে ইয়াত পোহৰ হৈয়ে আছে এইফালে এবাৰ ভিউ চেক কৰা গাইছ বেক চাইডো তো আহি আছোঁ এনেকৈ আগলৈকে ব'লা আজি থকাটো ক'ত কি হয় দেখাই থাকিম তো ব'লা আগলৈকে চাই থাকিবা বহুত দূৰ পাই গ'লোহি এতিয়া হৈ গ'ল পূৰা একদম 7টা বাজি গ'ল দেই গাইছ ইয়াত দেখিব পাইছানে পূৰা একদম পোহৰ হৈয়ে আছে ইয়াতে এতিয়ালৈকে এয়া বেক চাইডে ভিউ এয়া ফ্ৰণ্টৰ ভিউ তো ইয়াতে এটা পেট্ৰল পাম্প দেখিছোঁ তো গৈ পেলাই সুধি চাওঁ কি কৰে মানে থাকিব দিয়ে বা নিদিয়ে সুধি লওঁগৈ কি হয় দেখাই আছোঁ তো চাই থাকিবা ভিডিঅ'টো সুধি লওঁগৈ ব'লা গাইছ কি হয় গম নাপাওঁ আৰু থাকিব বা দিয়ে বা নিদিয়ে চব পেট্ৰল পাম্পত মানে নহয় ন সেইটো তো সুধি চাওঁ কি কৰে তো চাই লওঁ ব'লা গাইছ তো যিটো ভাবিছিলোঁ সেইটো মানে ইয়াত থাকিবলৈ নিদিয়ে এনেকৈ বোলে থাকিবলৈ নিদিয়ে তো চব সেইটোতো কৈছোৱে চব পেট্ৰল পাম্পতে একেই নহয় থাকিবৰ কাৰণে চাই লওঁ আৰু ক'তনো থকা হয় কি হয় ব'লা আগলৈকে গৈ থাকোঁ ব'লা যিহেতু আহি এতিয়া বহুত ৰাতিয়ে হৈ গ'ল কিমানমান হ'ল 7:50 এইপিনে চাব পাৰিছা গাইছ 7:46 তো ব্লাৰ হৈ গৈছে একো নাই তো এতিয়ালৈকে আমাৰ থকা ব্যৱস্থা একো হোৱা নাই তো চাই লওঁ ক'ত থকা হয় কি হয় মানে দেখিছিলে আগত যে এটা পেট্ৰল পাম্পত সুধিছিলোঁ তো সেইটোত থকা মানে সুবিধা নহ'ল তো গৈ আছোঁ এনেকৈ আগলৈকে তো দেখিব পাইছে কিমান আন্ধাৰ হৈ গ'ল তো চাই লওঁ ক'ত থকা হয় কি হয় তো দেখুৱাই থাকিম ব'লা ফাইনেলি গাইছ এয়া দেখিব পাইছে ধাবা এখনত পালোহি তো এয়া বেক চাইডে আছে হনুমান মন্দিৰ এয়া দেখিব পাইছে হনুমান মন্দিৰ তো আজি এনেকৈ ইয়াতে থাকিব লাগিব আৰু তো মানে ইয়াতে এনেকৈ ক'ৰবাত টেণ্ট চেণ্ট লগাই ইয়াতে মানে এনেকৈ থাকিব লাগিব তো একো উপায় নাই তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই বাই গাইছ জয় আই অসম গুড নাইট